গাইস মডাৰেটৰ তোমালোক সকলোকে মই এটা ভিডিঅ' জনাইছো আৰু এয়া দেখিছেনে আমাৰ লগৰজনী এজনী কোনে বিজয় হাই কৈ দিওঁ বলো তাই মানে হেৰি কৰি আছে মানে কাটিছে মিলিছে এতিয়া বৰ্তমান মই অফিচত আছোঁ চ' আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো আৰু সদায় কোৱাতে আজি কৈছোঁ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ফেচবুক পেজখন চাইছে পেজখন ফ'ল' কৰি দিব ঠিক আছে বাৰ্থডে কেক এইটো গাইজ এতিয়া মই অফিচৰ পৰা ভাত খাব আহিছিলোঁ লাঞ্চ কৰিব তো ভাবিলে এই চকলেটটো মই আনবক্সিং কৰোঁ লগতে আপোনালোকক দেখাওঁ এইটো কেনেকৈ আনবক্সিং কৰে চ' গাইজ এতিয়া মানে গধূলি 4:30 বাজিছে হা মই কেক নিবলৈ আহিছিলোঁ কেকটো ভিডিঅ'টো দেখাম বাৰু আৰু এতিয়া এইজনীকতো আপোনালোক চিনি পাইছে মোৰ লগতে থাকে এনিটাইম মোৰ লগৰ ছোৱালী হয় কৃষ্ণ প্ৰভু এই মাছাত বৰনামঘৰ হৈ আছোঁ আৰু সেয়া চেয়া কৰি লৈছোঁ এতিয়া অফিচলৈ যাম কেক কাটিম তাৰপাছত আৰু কেইটামান বজাৰ কৰিব আছে মাৰ্বিলেও কিবা কিবি এটা বস্তু নিবলৈ আছে চ' চাই থাকিব ব্লগটো আৰু থেংক ইউ ছ' মাছ যিসকলে মোক বাৰ্থডে উইচ কৰিছে থেংক ইউ ছ' মাছ মই অফিচতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ এয়া ইনষ্টাগ্ৰাম ফেচবুক তাৰপিছত হোৱাটছআপ আৰু এইটো মোৰ বাৰ্থডে কেকটো এইটো আৰু এইটো অফিচৰ পিনৰ পৰা দিয়াটো এইজনী আছে মোৰ লগৰজনী মানে তেওঁ এনিটাইম কামেই কৰি থাকে মানে ক'লৈ যাওঁ तुम लोग सीखो क्या देखा है ऑफिस में क्या किया চ' গাইজ অফিচৰ পৰা অহাৰ পাছত আজি অফিচত বহুত বেছি ভাল লাগিলে আৰু সকলোকে থেংক ইউ ছ' মাছ মই সঁচাকৈ বহুত আনন্দিত হ'লোঁ আৰু লগতে সেইটো সময়ত মানে কেক কাটি থকা সময়ত মই মানে আপোনালোকৰ ভিডিঅ' কৰাটো নহ'লে বাৰু যি নহওক সৰু এটা ক্লিপ আছে মই সেইটো বাৰু ভিডিঅ'টোৰ লগত এড কৰি দিম ত' আজিলৈ ইমানেই ভ্লগটো চ' থেংক ইউ ছ' মাছ ভ্লগটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বাই বাই